Assam Kasantali News Channel ku sabun johar. Tihi nyel uciat pe Assam ponot ren ar mid jonojatiya porob. Unku tuku huyuk kana Garo jonojati Biswanath re Assam-Arunachal Sima ari Edenbari re Garo jonojati kwa Wan'gala porob huisaten tukwa. Biswanath ren Garo jonojati ko akwa jatiyo porob Wan'gala porob sab dohoy lagit ku kurumutu kada. Borok ku talare menak kwa onate Boro ar Garo adi milamisi kate ku tahen kana. Ona ku area re school hospital moch dahar eman ko bonu. Ona tegi Garo Development Council ren Alex Sagma Marang pera lekate ku neota lidia saute ex satro neta man duldul borkakoti saute aima manot horku. আমি ইয়াত যি অনুষ্ঠান পাতিছে সেইখিনি হৈছে আমাৰ গাৰো জনজাতিৰ ওৱানগালা জাতীয় উৎসৱ আৰু সেই ওৱানগালা জাতীয় উৎসৱ আমি প্ৰত্যেক বছৰে আমি নৱেম্বৰ আৰু তেনেকৈ ডিচেম্বৰ মাহত আমি সেই ওৱানগালা উৎসৱটি আমি পাতোঁ আৰু ইয়াত আমি এইবাৰ আমাৰ তৃতীয় বাৰ্ষিকী তৃতীয়তম হৈছে আমি যোৱা বছৰ আমি যিহেতু লকডাউন সেই লকডাউনৰ কাৰণে আমি সেই ওৱানগালা উৎসৱটি আমি পালন কৰিব নোৱাৰিলোঁ কিন্তু এইবাৰ যি ঈশ্বৰৰ আশীৰ্বাদত আমি তেনেকুৱা পৰিস্থিতি পৰিৱেশ ভালবিলাক আমি পালোঁ এই ঈশ্বৰকো ধন্যবাদ দিছোঁ আৰু আজি আমি ইয়াত আমাৰ যি গাৰো জনজাতিসকলৰ লগতে আমাৰ বড়ো ভাই ভনী সকলোৰ লগত আমি মিলিজুলি আজি আমাৰ কলা সংস্কৃতি আমি জীয়াই ৰাখিবৰ কাৰণে আজি আমি ইয়াত এই ওৱানগালা উৎসৱটি আমি পাতিছোঁ আৰু লগতে আমি ইয়াৰ জৰিয়তে আমি আমাৰ মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাক সেইটোৱে আমি জনাব বিচাৰোঁ যে যিহেতু আমাৰ এই দুৰ্গম এলেকাত আমাৰ ৰাস্তা পদূলিৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় তেনেকুৱা ভাল বিদ্যালয় তেনেকুৱা ভাল তেনেকুৱা স্কুলবিলাক নাই ভাল তেনেকুৱা কলেজ ভাল তেনেকুৱা চিকিৎসালয়বিলাক নাই সেইবিলাক যেন আমাৰ কাৰণেও দৃষ্টি দিয়ে আৰু আমাৰ ইয়াত থকা যি কলা সংস্কৃতিবিলাক আমিও জীয়াই ৰাখিবলৈ আৰু লগতে শিক্ষাৰ ক্ষেত্ৰতো আমি আগবাঢ়িবলৈ যাতে আমি পাৰোঁ সেই ক্ষেত্ৰত চৰকাৰেও যাতে আমাক দৃষ্টি দিয়ে আমি সেইখিনি মানে অনুৰোধ জনাই আজিৰ এই ওৱানগালা উৎসৱটিৰ আৰু যিহেতু পৰিচালক আৰু যি কমিটিবিলাক আছে এখেতসকলকো ধন্যবাদ দিছোঁ আৰু এই ৰাজ্যৰ যে ওৱানগালা উৎসৱটি পাতিবৰ কাৰণে যিসকলে দুখ কষ্ট কৰিলে আৰু আমি তেনেকুৱা কালেকশ্যনবিলাক বা কিবাবিলাক আমি সহায়বিলাক আমি কোনো ক্ষেত্ৰত আমি তেনেকুৱাবিলাক নাপাওঁ তথাপিও আমি আজি ইয়াত অংশগ্ৰহণ কৰিছে আমাৰ ডেভেলপমেণ্ট কাউন্সিলৰ আলেক্স গাৰো ডেভেলপমেণ্ট কাউন্সিলৰ আলেক্স কে চাংমা আহিছে আৰু লগতে আমাৰ আছুৰ উপদেষ্টা আমাৰ আসমত শেখো আহিছে লগতে আমাৰ তেনেকুৱা বিভিন্ন সন্থাৰ পৰা আকসু আৰু বিভিন্ন সন্থাবিলাকৰ পৰা আজি ইয়াত আহি সহযোগ কৰিছে অসম চৰকাৰৰ ওচৰত মাননীয় আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই মেছেজ পঠাব বিচাৰিছোঁ যে আমাৰ সমগ্ৰ অসমত এই আমাৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত থকা আমাৰ উত্তৰ দুৰ্গম এলেকাত যে এডেনবাৰী যে প্ৰাংগণ খেলপথাৰত যে ইয়াত মানে এনেকুৱা এটা মানে উদযাপন কৰিছে সেইটোৱে উদ্দেশ্য হ'ল যে আমাৰ গোটেইখিনি ইয়াত জাতি ভাই বিভিন্ন জনৰ মানে জাতি জনগোষ্ঠী ইয়াত মানে বসবাস কৰি পেলাই ইয়াত সংসাৰ চলি আছে ইয়াত যাতে আমি মানে সমন্বয়েৰে বাটা মানে বাৰণ সৃষ্টি হৈ আছে যেনে ইয়াৰ অলপ কিছু আগতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ মানে ইয়াত স্মৃতি দিৱসৰ আমি সেই আয়োজন কৰাইছিলে তাতো সমাজৰ ভট্টাচাৰ্য ছাৰ আহিছিল আৰু ইয়াতে আমাৰ নিখিল মানে গাৰো সন্থাৰ মানে চেয়াৰমেন ছাৰ আহিছিলে তেখেতেও মানে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু বিভিন্ন দিশত আমাৰ সেই পিছপৰা অঞ্চলখনৰ মানে এনেকুৱা এটা বাৰ্তাটো গৈ আছে আৰু সেইকাৰণে আমি এটা এই গাৰো সম্প্ৰদায়সকলৰ যি আদিম পুৰুষৰ পৰা যি মানে হেৰি আছে কলা সাংস্কৃতিক আছিলে এইটো ইয়াত মানে জীয়াই ৰাখিবৰ কাৰণে লগতে ওচৰ চুবুৰীয়া যিখিনি সকলৰ লগত মানে সমন্বয় মিলা প্ৰীতি কৰি আৰু মানুহবিলাকক যাতে কিছুমান ক্ষেত্ৰত যাতে দুৰ্গম এলেকাত থাকিও যে এইটো সৃষ্টি যে জীয়াই আছে সেইটো কথা মেছেজটো পঠাই দিছে আৰু আমাৰ এই অঞ্চলত যিখিনি আমাৰ খেতিৰ লগত জড়িত আৰু এই অঞ্চলত মানে বহুত পিছপৰা মানে যেনে ৰাস্তা ঘাট পদূলিবিলাক মানে জৰাজীৰ্ণ ৰাস্তা এইবোৰ মানে পথ পদূলিৰে এইখিনি যদি ব্যৱস্থা কৰা হয় তেতিয়া দূৰৰ পৰা আহি অতিথিসকলে দেখি পাব আৰু দেখি পালে তেওঁলোকে মেছেজ দিব চৰকাৰক এইখিনি যে ৰাস্তা লাগে এইখিনি যে এনেকুৱা এটা হেৰি মানে ডেভেলপ
উন্নয়ন লাগে এইখিনি কথা ক'লে গোটেইখিনি সমগ্ৰ যাতে বুজি পাব সেইখিনি কথাৰ কাৰণে আমি ইয়াত উদযাপন কৰি আছোঁ বিশেষকৈ ইয়াত মানে মূল পতা উদ্দেশ্য হ'ল এই গাৰো সংস্কৃতি যাতে জীয়াই ৰাখিবৰ এটা আপ্ৰাণ এটা চেষ্টা Assam Focus.